নমস্কাৰ, মই এতিয়া আছোঁ পথাৰত আৰু এইখিনি সময়ত খেতিয়কৰ ঘৰত পথাৰত কি কাম জানি মানে পথাৰত ৰোৱনীয়ে ধান ৰুই আছে। আমি অলপ যাওঁ চাওঁগৈ কেনেকৈ ধান ৰুইছে, বলক যাওঁ। ইয়াত কঠীয়া পাৰি থৈ দিছে। এনে আমাৰ মানে কঠীয়া আজি সিঁচি যাওঁ, এবাৰ বহুত লেট হৈছে কঠীয়া পেলা, কিন্তু তেওঁ শেহতীয়াকৈ অলপ পেলাই কৰি থৈ দিছে। সেই তাত এই দূৰত ধান ৰুই আছে। মই গৈ আছোঁ তালৈকে। প্ৰথমতে আমাৰ এইফালে পাহুৱাল ডেকা এজনে মানে পূৰা পথাৰত কাম লাগি আছে, তাৰ ওচৰলৈকে যাওঁ বলক। ছাৰ, এতিয়া এইখিনি বয়সতহে তই পথাৰত কামত লাগি আছ তই, হে? ধৰুৱা হ'লে মানে কি কৰিবি তাৰমানে? তাৰ এখন যদি নদীখনকে যদি ভেটা দিলেগৈ তই কামত দিলেগৈ, হয়নে নহয়? তই পথাৰত তই মন কৰচোন বাৰু, এই তোৰ বয়সৰ কোন আছে এইখিনি চাচোন বাৰু, হা? এতিয়া ঘৰতে ধুনীয়াকৈ সোমাই থাকিব লাগে, ফ্ৰী ফায়াৰ গেম খেলি থাকিব লাগে, হা? তই বেয়া কাম কৰিছ নহয়, তই এইটো গম পাইছ নে নাই? যা যা যা, তাতে বিয়া বাৰু পতা নাই, ইমান কষ্ট এতিয়া কৰিব নালাগে নহয়। পাছৰ কাৰণে খাইছি থলে না, ভৱিষ্যতে কামত দিব সেইখিনি শক্তিয়ে, গম পাইছ নাই? যা, ভাত পানী খুৱাই পঠিয়াইছেনে নাই? এনেকুৱা ব্যৱহাৰ কৰিছে, বিয়া পাতিলে বুজিছে নাই? অকলশৰীয়া জীৱনবিলাক বিয়াত কষ্ট, গম পাইছেনে? এতিয়া মই পস্তাই আছোঁ নহয় বিয়া নাপাতি পেলাই, নাহেও কোনো এজনী, সেইপিনেও চিন্তা হয় ৰে বাপৰে। কি জেগাত ফচি গ'লো ক'ব পৰা নাই। লোকে এটা এটাকৈ 3-4জনীকৈ পায় হে, আমি এজনীকৈ পাব টান ভাই, বাপৰে। ছোৱালীহে পতাব নোৱাৰো নে আমাকহে ছোৱালীয়ে নপতে নে ক'বই নোৱাৰো। বাৰু লাগি থাক হা, মই ইফালে যাওঁ বাৰু। পানী আহি গ'ল, মানে কালি দিনটো পৰহি এইখিনি পূৰা বৰষুণেই হৈ আছিল, এতিয়া পানী আহি গ'ল। হালোৱাৰ কাৰণে খেতিয়কৰ কাৰণে পূৰা জুতি লাগি গ'ল। এই একে দূৰত মই দেখুৱাই আছোঁ জুম কৰি, এইফালে আমাৰ মাটিৰে হাল বাই আছে, সেইফালে হালোৱাই হাল বাই আছে আৰু এইখিনি ৰোৱনীয়ে ধান ৰুই আছে। আমি ৰোৱনীৰ ওচৰলৈ গৈ আছোঁ, বলক আপোনালোকে আহি থাকক আৰু ময়ো গৈ আছোঁ। এইখিনি ৰুই হৈ গ'ল, মানে এইখিনি বাৰু ৰুইছে, চাওক সুন্দৰকৈ ৰুইছে। কিন্তু আমাৰ ইয়াত লাইন লাইনকৈ শাৰী শাৰীকৈ নুৰুৱে, এনেকৈয়ে ৰুৱে। চাওক হৈছেনে নাই আপোনালোকে ক'ব আৰু। আমাৰ ইয়াত ৰোৱা ষ্টাইল ধুনীয়া। আজিকালি যেনিবা অত্যাধুনিক মেচিন, বৈজ্ঞানিক প্ৰযুক্তি ওলাই গ'ল, কিন্তু আমাৰ এইফালে তেনেকুৱা কোনো বৰ্তমানলৈকে অহা নাই। ধান কটা মেচিনো অহা নাই, যেনিবা ধান ৰোৱা মেচিনো অহা নাই, কিন্তু ধান মৰা মেচিনটো আৰু বৰ্তমান চলিছে আমাৰ ইয়াত, কিন্তু ধান কটা নাই। সেইকাৰণে মানে আমাৰ ইয়াত মানুহেই ধান ৰুৱে আৰু মানুহে ধান কাটে। এই পাই গ'লোঁ, ধান ৰুই আছে। ৰাতিপুৱা সোনকালে আহিলে, আহি পোৱা ধান ৰোৱাত ব্যস্ত হৈ আছে হা। সেইখিনিলৈকে বোকা দি থৈ দিছে, বাকী সিপিনলৈ মানে গাচি খিচি দিয়া আছে, খালি এইখিনিলৈকে বোকা আছে।
ইপিনে এইখিনি যিখিনি সেউজীয়া দেখিছে সেইখিনি গাছি খিচা আছে সেইখিনি অলৰেডি মানে ৰোৱা বুলিয়ে ক'ব পাৰি মানে হৈ গ'ল সেইখিনি এইকণ জেগা আছে এখন বোকা দি থৈ দিছে কালি বোকা দিছিলে আজি ৰুই আছে পথাৰতে হবিনে ৰুৱনি জাপি মূৰতৈ বোকা দিমেই বেলি একাঠু পানীৰে জপং জপং কৰি জলপানৰ বাতিটো যতনাই দিবি পোৱালিতে বহি লৈ মোহৰে থাদৈ কামে জুতি লগাই তোকে কাষতে লৈ পোৱালিতে বহি লৈ মোহৰে থাদৈ কামে জুতি লগাই তোকে কাষত এখন এখন বহুত ডাঙৰ থল মই দেখুৱাইছোঁ এইফালৰ পৰা এনেকৈ কৰি এনেকৈ এৰাউণ্ড এখন বহুত ডাঙৰ থল হয় সেইফালে এখন বিল আছে এখন ঐৰাবত বিল বুলি কয় এখন বহুত ডাঙৰ এখন থল ইয়াতে বহুত মানুহৰ পথাৰ আছে খেতি কৰে আহিলে নহয় খেতি চিজন আৰু দেখা পাবই বাৰু মই পথাৰখন অকণমান দেখাব চেষ্টা কৰিলোঁ আৰু দেখুৱালোঁ পথাৰখনৰ কেনেকুৱা পৰিৱেশ হৈ আছে ভিডিঅ' যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব মই বনোৱা ভিডিঅ'বোৰ তেতিয়া আপোনালোকে আগতীয়াকৈ পাব আৰু পাছত লগ পাম বাৰু এতিয়া বাই বাই হা গুড বাই পাছত আকৌ লগ পাম বাই